মানুহ আহিব দহাত হেল্ল' গাইজ, আপোনালোক সকলোকে নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া হৈছে ৰাতিপুৱা 7:30 আৰু ৰাতিপুৱা 7:30 বজাতে মই বাৰান্দাত বহি বহি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আপোনালোকক দেখুৱাম বুলি কেনে। আৰু বাৰান্দাত আমাৰ বাৰান্দাখনত 7:15 মানতে ৰাতিপুৱা 7:15-20 মানৰ পৰাই ৰ'দ পৰে। আৰু ৰাতিপুৱা ৰ'দ লওঁ আমি সকলোৱে, গম পায় আপোনালোক সকলোৱে ৰাতিপুৱা ৰ'দত ভিটামিন থাকে। গতিকে আপোনালোকে চাই থাকক আজি কি কৰোঁ কি নকৰোঁ, আপোনালোকক মানে সকলোবোৰে দেখুৱাই আছে। গতিকে আপোনালোকে চাই থাকক। আৰু এতিয়া মই আৰু আপোনালোকে সকলোৱে মোক ছাপোৰ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰি দিব আৰু সহায় কৰিব, নহয় জানো? গতিকে আজি ভিডিঅ'টো চাই থাকক। এতিয়া মই এডাল জখলা ল'ম। জখলাক আপোনালোকৰ সেইফালে কি বুলি কয় ক'ব, দেখুৱাই আছোঁ কেনেকুৱা জখলা দেই। জখলা ৰ'ব দেখাম আপোনালোকক। এয়া পোৱালি আমাৰ ভণ্টি স্কুল আছে, কলেজ গৈছে। এইডালক আমি জখলা বুলি কওঁ। ৰ'ব আপোনালোকক থিয় কৰিলে মানে ভালকৈ দেখিব। নহয় সেইবোৰ ভিডিঅ' আপলোড কৰা নাই নহয়, এনেই ভিডিঅ' কৰি কিনে ডিলিট কৰি দিলোঁ। গধুৰ আছে বহুত। কি ডাইলগ? অঁ এই ইয়াত যাওঁ। আমাৰ এতিয়া এইটো ঘৰৰ পৰা সিটো ঘৰত নিছোঁ জখলা। ৰ'ব নি লওঁ দেই, বহুত গধুৰ হয়। মই আনিলোঁ মানে এডাল, দেখিছেনে? এডাল জখলাডাল থিয় কৰালোঁ। ৰ'ব আপোনালোক মই দেখাই দিছোঁ ভালকৈ। এইডাল ইয়াৰ পৰা তলৰ পৰা ইয়ালৈকে ইয়াত ৰছী বান্ধিছোঁ, আকৌ ইয়াত বান্ধিছোঁ। এনেকৈ একদম ওপৰলৈকে ৰছী বান্ধি লৈছোঁ, নহ'লেতো মই পৰি যাম ন, পৰিলে আৰু চেচ। সেইটো কাৰণে এতিয়া মই বান্ধি মেলি শেষ হৈ গ'ল। তাৰপিছত এতিয়া উঠি যাওঁ পাণ পাৰিবলৈ। এতিয়া কেমেৰাটো এটাক দি দিওঁ, এটা ভিডিঅ' কৰি দিব আপোনালোকক দেখাবৰ কাৰণে দেই। চাই থাকক ভিডিঅ'টো। বেছি ওপৰত নুঠিবা। পানী তলালে দেচোন। ডিঙিয়ে বিষালে। বহি থাকোঁ দেই, দুপৰীয়া হ'ব ন কিবা। আমাৰ ইয়াত আছে, যাম এডাল। ইয়াত বান্দৰ এটা উঠি আছে, মাইকী বান্দৰ। চিং মাইকী বান্দৰ। চিমি লৈ সেই থাকিলে চিঙি আছে মই হেৰি কৰিম ৰুম ইয়াতে হেৰি কৰিম। ভাড়া কৰিম মাইকী মানুহ। ঘাঁচ কাটি দিবি, ঘাঁচ কাটা গেল।
Oh, ডিঙিৰ বিষয়ে এইটো গম পাই ধৰিম এইটো গম পানী আগৰ পাঁচ পাঁচ কবি নাপা খবৰ লৈ আনে মাছ ইয়াত পেলাই দিবি সেইফালে পেলাই দে হৈ গ'ল 20 গুছিমান হ'ব পাৰে পটককৈ হ'লে চিন লাগিলে বহুত পাতলা হৈ গৈছে ওপৰখিনি খহাব লাগিছিলে দোকান দি দিবি খোৱাইখিনি মই নহয় মই আধালৈকে যাবি আৰু বান্দৰ পোৱালি এতিয়া নামিছে হৈ গ'ল এতিয়া পাণ বাচিম কেগুচি হৈছে তো চাই থাকক ভিডিঅ'টো আৰু এনেকৈ মানে পাণবোৰ এনেকৈ গুচাই গুচোৱাৰ পিছত যিবোৰ থাকিলে অংশ দেখিছেনে আগবোৰ আছে আৰু এই আগবোৰ আমি যদি বেলেগত ৰুই দিওঁ তেতিয়া বেলেগত ৰুলে মানে ৰুই দিলে মানে মাটিৰ পৰা আকৌ ধুনীয়াকৈ পাণৰ গজালি ওলাব এইটো মানে এনেকুৱাবিলাক এইফালে মই এনেই কৰিছোঁ আৰু যিহেতু আগ আছে এইবোৰ এফালে লৈছোঁ এইডোখৰ দেখিছেনে এইবোৰ চব এক্সট্ৰা আৰু এইকেইডাল দেখিছে এইকেইডালি মই ৰুই দিম বেলেগ গছৰ তলত বা এনেকৈ ৰ'ব এনেকৈ কৰিছোঁ মানে এনেকৈ কৰিলে ভাল আৰু এই দুটা আঙুলিত এনেকৈ দুটা আঙুলি ইয়াতে ভৰাম তাৰপিছত এনেকৈ একগুচি যেতিয়া 20 খিলা সম্পূৰ্ণ ইয়াত থ'ম তেতিয়া 20 খিলা হ'ব 20 খিলা হৈছে একগুচি গতিকে মই 20 খিলা মাৰিম অ'কে মানে একগুচিত 20 খিলা মাৰিম আৰু এতিয়া হৈছে
মাৰোঁ। এতিয়া ৰুব লৈছোঁ। আপোনালোকক দেখাইছিলোঁ যে পাণৰ লতা, মানে পাণ গছ বুলি ক'লেও বেয়া নহ'ব। ক'ত ৰুম, এইজোপা গছতে ৰুম নেকি, কেনেকৈ হ'ব বাৰু এইজোপা গছত। ইয়াতে ৰুওঁ, ইফালে ৰুব পাৰিলোঁ হ'লে, ইফালৰ গছপাত নৰুওঁ আৰু কেতিয়াবা যদি ইয়াত গছ আছে নেকি? ইয়াত নাই। হেল্ল' গাইজ, সেইদিনাখন মোৰ প্ৰথম পাৰ্ট আছিলে ফোন মাৰিছিলোঁ যিটো, আৰু আজি ছেকেণ্ড পাৰ্টটো দেখা দিম। ভিডিঅ'টো একদম মানে ইণ্টাৰেষ্টিং হ'ব গৈ আছে, একদম মানে সেইফালে চাই থাকিব ভিডিঅ'টো। আমাৰ ছোৱালী ভিডিঅ' গৈ আছে সেইকাৰণে যি দছ এই পালি এইফালে মোৰ কথা কিবা এটা কওঁ মোৰ অডিয়েঞ্চক। নেজানো আৰু দেই ৰুবলৈ পাৰিছোঁ নে নোৱাৰিছোঁ, ৰোৱা হৈছে নে নহৈছে আপোনালোকে জনাই দিব দেই। মই পাৰিছোঁ নে নোৱাৰিছোঁ, এনেকৈ ৰুলে কি হয়, খাৰ উঠে যদিও নেজানো আৰু দেই। হৈ গ'ল গাইজ, আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। অতি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি বাই বাই।